জননেতা চেমচন সিং ইংতি নতুন আবক্ষয় মূৰ্তি উন্মোচন CM তুলিৰাম ৰংহাং নেতাগৰাকী ৭১তম মৃত্যু বাৰ্ষিকী উপলক্ষে ব্যাপক আয়োজন পৰিষদীয় চৰকাৰৰ তাৰাপুং বৰপুঙতো আয়োজন নেতাগৰাকী মৃত্যু বাৰ্ষিকী অনুষ্ঠান চাহ বাগিচা প্ৰধান অঞ্চলত বিষাক্ত সুৰাপান কৰি ১.৫ শতাধিক লোকৰ প্ৰাণহানি হোৱা ঘটনা কেন্দ্ৰ কৰি বন্ধ হ'ল গুড় ব্যৱসায় ৰাজ্যত হাজাৰ হাজাৰ কুঁহিয়াৰ খেতিয়কৰ লাগিছে হাহাকাৰ গুড় খেতিয়কৰ সংবাদমেল কেএছএৰ সংবাদমেল বিভাগীয় লক্ষ লক্ষ টকাৰ ব্যয়েৰে ব্যক্তিগত গাড়ী ক্ৰয় কৰা অভিযোগ অধ্যক্ষ ডক্টৰ নীৰৱ কুমাৰ শৰ্মাৰ বিপক্ষে অধ্যক্ষ শৰ্মাৰ বদলীকৰণ দাবী অন্যথা অনিৰ্দিষ্টকালীন অনশন ধৰ্মঘটৰ হুমকি সংগঠনটোৰ নমস্কাৰ অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰশজ্যোতি শৰ্মাই স্বাগতম জনাইছো এতিয়া আগবাঢ়িছো প্ৰথমটো বাতৰিলৈ অহাকালি জননেতা চেমচন সিং ইংতিৰ ৭১তম মৃত্যু বাৰ্ষিকী দিৱস এইলৈ কাৰ্বি পৰিষদীয় চৰকাৰৰ তৰফৰ পৰা ব্যাপক তৎপৰতা পৰিলক্ষিত হৈছে লগতে জিলাখনৰ বিভিন্ন সামাজিক সংগঠন ছাত্ৰ সংগঠনসমূহেও নেতাগৰাকীৰ স্মৃতি সুঁৱৰি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা দেখা গৈছে আজি CM তুলিৰাম ৰংহাঙে নেতাগৰাকীৰ নৱনিৰ্মিত আবক্ষয় মূৰ্তি উন্মোচন কৰে কাৰ্বি সকলৰ স্বপ্নত ৰস্তা আধুনিক কাৰ্বি আংলঙৰ বাটকটীয়া জননেতা চেমচন সিং ইংতিৰ ৭১তম মৃত্যু বাৰ্ষিকী উপলক্ষে নেতাগৰাকীৰ স্মৃতি পাৰ্ক বা আন স্থানত চৰকাৰীভাৱে আয়োজন কৰাৰ উপৰিও বেচৰকাৰী সংগঠন তথা ছাত্ৰ সংগঠনসমূহ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছে জিলাখনৰ বিভিন্ন প্ৰান্তত নেতাগৰাকীক সৰি কৰা ঠাই বিশেষে প্ৰাৰ্থনা সভা শিশুৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা কবিতা অনুষ্ঠানৰ আয়োজন কৰিছে নেতাগৰাকীৰ ৭১তম মৃত্যু বাৰ্ষিকীৰ উপলক্ষে পুৰণি স্মৃতি পাৰ্কত কাৰ্বি স্বপ্নদ্ৰষ্টা চেমচন সিং ইংতিৰ যুৱ বয়সৰ সুন্দৰ আবক্ষয় মূৰ্তি CM তুলিৰাম ৰংহাঙে উন্মোচন কৰে উন্মোচনী অনুষ্ঠানত দিয়া ভাষণ প্ৰসংগত ৰংহাঙে ব্যক্ত কৰে যে জননেতা চেমচন সিং ইংতিৰ ৭১তম মৃত্যু বাৰ্ষিকী অনুষ্ঠান নিলিপ পৰিষদীয় সমষ্টিৰ আটাইতকৈ পিছপৰা তাৰাপুং বৰপুঙত চৰকাৰীভাৱে পালন কৰিব আনহাতে জননেতাৰ মৃত্যু বাৰ্ষিকী প্ৰাক মুহূৰ্তত নৱনিৰ্মিত আবক্ষয় মূৰ্তি CM তুলিৰাম ৰংহাঙে উন্মোচন কৰে মংগল ইংঘে ৰিপৰ্ট কাট নিউজ অসমৰ চাহ বাগিচাৰ প্ৰধান অঞ্চলসমূহত বিষাক্ত সুৰাপান কৰি ১.৫ শতাধিক নিৰীহ পুৰুষ মহিলাৰ প্ৰাণহানি হোৱাৰ পিছত উজনি অসমত বিষাক্ত সুৰাক লৈ চৰম আতংক সৃষ্টি হোৱাৰ দুখজনক ঘটনাৰ সমান্তৰালকৈ ৰাজ্যত কুঁহিয়াৰ খেতিয়কৰ মাজত লাগিছে ভীষণ হাহাকাৰ কাৰ্বি আংলং ডিমা হাছাও আৰু হোজাই জিলাৰ গুড় খেতিয়কে এনে পৰিপ্ৰেক্ষিতত এক সংবাদমেল আয়োজন কৰি স্পষ্ট কৰিছে যে অসমৰ খেতিয়কে উৎপাদন কৰা গুড় কোনো কাৰণতে লালি গুড় নহয় বিপদ কালত হক কথা কলেও পঠিয়াব কোনে এনে ঘটনাৰ সন্মুখীন হৈছে বৰ্তমান কুঁহিয়াৰ খেতিয়কসকলৰ বিষাক্ত সুৰা লালি গুড়ৰ পৰা তৈয়াৰ কৰা বুলি ৰাজ্যত তুলপাৰ কৰি গুড় ব্যৱসায় বন্ধ হৈ যোৱাত পানীত হাঁহ নচৰা অৱস্থা হৈছে গুড় খেতিয়কৰ হয় অসমৰ চাহ বাগিচা প্ৰধান অঞ্চলসমূহত বিষাক্ত সুৰাপান কৰি ১.৫ শতাধিক নিৰীহ পুৰুষ মহিলাৰ প্ৰাণহানি হোৱাৰ পিছত উজনি অসমত বিষাক্ত সুৰাক লৈ চৰম আতংকত সৃষ্টি হোৱাৰ দুখজনক ঘটনাৰ সমান্তৰালকৈ ৰাজ্যত কুঁহিয়াৰ খেতিয়কৰ মাজত লাগিছে ভীষণ হাহাকাৰ বিশেষকৈ কাৰ্বি আংলং ডিমা হাছাও হোজাই আৰু নগাঁও ধুবুৰী বোকাখাট দেৰগাঁও মাজুলী আদি জিলাৰ হাজাৰ হাজাৰ কৃষকে গুড় বিক্ৰী নোযোৱাত ব্যাপক আৰ্থিক সংকটৰ সন্মুখীন হৈছে আনহাতে লালি গুড়েৰে বিষাক্ত সুৰা তথা চুলাই তৈয়াৰ হোৱা বুলি যি তুলপাৰ লাগিছে সমগ্ৰ ৰাজ্যত সেই সন্দৰ্ভত পশ্চিম কাৰ্বি আংলঙৰ খেৰণী চাৰিআলিত কাৰ্বি আংলং ডিমা হাছাও আৰু হোজাই জিলাৰ গুড় খেতিয়ক সন্থাই এক সংবাদমেল আয়োজন কৰি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে উল্লেখিত তিনিখন জিলাৰ কুঁহিয়াৰ খেতিয়কসকলে উৎপাদন কৰা গুড় কোনো প্ৰকাৰে লালি গুড় নহয় বুলি স্পষ্ট কৰে আমাৰ উৎপাদিত যেটো গুড় ই কোনো পদ্ধতি লালি নহয় ইয়াক আমি অতি দৃঢ়তাৰে কৈছো যে এটো লালি গুড় নহয় এই গুড় পশু খাদ্যৰ বাবে উপযোগী গুড় আৰু আনকি এই গুড় আমি যেহেতু আজি 50 বছৰ ধৰি এই খেতি কৰি আহিছো 50 বছৰ ধৰি এই গুড়ৰ ব্যৱসায় আমি কৰি আহিছো গতিকে ই কোনোদিনই এটা বিক্ৰিয়ালৈকে অৱনীত হ'ব পৰা অৱস্থা নাই
গতিকে এইটো লালি নহয় এই কথাটো খুব দৃঢ়তাৰে কৈছো বাহিৰৰ ৰাজ্যৰ পৰা হয়তো লালি গুড় আহি থাকিব পাৰে তো সেই লালি গুড়টো অসম চৰকাৰে সম্পূৰ্ণৰূপে বন্ধ কৰাৰ ব্যৱস্থা কৰিব লাগে আজি যদি মদত যদি বিক্ৰিয়া হৈছে অন্য যদি কিবা হৈছে তেতিয়াহ'লে সেই লালিৰ যোগেদি হ'ব পাৰে কিন্তু আমাৰ উৎপাদিত গুড়ৰ দ্বাৰা কেতিয়াও নহয় গতিকে বাহিৰৰ পৰা যিটো গুড় আহিছে বা লালি আহিছে সেই লালিটোক অসম চৰকাৰে বন্ধ কৰিবৰ কাৰণে সম্পূৰ্ণৰূপে বন্ধ কৰাৰ ব্যৱস্থা কৰক সেই দাবীটো আমি চৰকাৰৰ ওচৰত জনাইছোঁ খেৰণীৰ পৰা বীৰেন ইংখে ৰিপৰ্ট কাট নিউজ পুনৰ সংবাদ শিৰোনামত ডিফু চৰকাৰী মহাবিদ্যালয় অধ্যক্ষ ডক্টৰ নীৰৱ কুমাৰ শৰ্মাৰ এইবাৰ ছাত্ৰ ছাত্ৰীৰ নাম ভৰ্তিক লৈ নহয় সংবাদ শিৰোনামত আহিছে চৰকাৰী মহাবিদ্যালয়ৰ নামত ক্ৰয় কৰিবলৈ 2014-15 বৰ্ষৰ পুঁজিৰ 9,85,489 টকাৰ আত্মসাৎ অৰ্থাৎ মহাবিদ্যালয়ৰ নামত ক্ৰয় কৰিবলৈ টকাৰে ব্যক্তিগত গাড়ী ক্ৰয় কৰাৰ অভিযোগ উত্থাপন কৰিছে আৰু এই অভিযোগ আনিছে চিময়ন ৰংফাৰ নেতৃত্বৰ কেএছে 27 ফেব্ৰুৱাৰীত ডিফুস্থিত জিলা প্ৰেছ ক্লাবত আয়োজন এক সংবাদমেলত সদৰি কৰে ছাত্ৰৰ নেতৃত্বই উল্লেখযোগ্য যে ডিফু চৰকাৰী মহাবিদ্যালয় গাড়ী ক্ৰয় কৰাৰ বাবদ স্কুলসমূহৰ পৰিদৰ্শক কাৰ্যালয়ৰ পৰা সৰ্বমুঠ 2014-15 বৰ্ষৰ পুঁজিৰ 9,85,498 টকাৰ ধন মুকলি কৰি দিয়া হৈছিল অধ্যক্ষ ডক্টৰ নীৰৱ কুমাৰ শৰ্মাই যদিও মহাবিদ্যালয়ৰ গাড়ী পৰিৱৰ্তে ক্ৰয় কৰিলে ব্যক্তিগত গাড়ী AS01 BS 4660 নম্বৰ গাড়ীখন অধ্যক্ষ শৰ্মাই ক্ৰয় নিজৰ নামত এইদৰে অভিযোগ তুলি বিগত 2018 বৰ্ষৰ 1 ডিচেম্বৰত ছাত্ৰৰ নেতৃত্বই ডিফু আৰক্ষী থানাত শৰ্মাৰ বিৰুদ্ধে 258/18/U/S 409/420 নম্বৰ গোচৰ পঞ্জীয়ন কৰা হৈছিল যদিও আজি কুপতি অধ্যক্ষগৰাকীৰ বিৰুদ্ধে কোনো বিহিত ব্যৱস্থা লোৱা নাই কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদীয় চৰকাৰ আৰু জিলা প্ৰশাসনে Under section 2 as per our advocate Bormote 409 and 422 hole those are not available and 401 is very strong at any time at any place the accused person of arrest koribo para jai boli under section ase 409 kintu ajir tarik loke amar investigating officer bilake amar law and order bilake dekhetok arrest kora nai tar pasot ami right to information RDI mote ami report বিচাৰিছে ডাইৰেক্ট আনপিনে এই সন্দৰ্ভত 27 ফেব্ৰুৱাৰী দিনা কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰঘাঙৰ হাতত এখন স্মাৰক পত্ৰ প্ৰদান কৰি বিহিত ব্যৱস্থা লোৱাৰ দাবী তোলাৰ লগতে অধ্যক্ষগৰাকীক অচিৰে মহাবিদ্যালয় তথা কাৰ্বি আংলং জিলাৰ পৰা বদলি কৰি দিয়াৰ বাবে প্ৰাৰ্থনা কৰা বুলি সংবাদমেলত সদৰি কৰে ছাত্ৰৰ নেতা চিময়ন ৰংফাৰে ইয়াৰ অন্যথা অনাগতৰ দিনত ডিফু মহাবিদ্যালয়খনৰ প্ৰাংগণৰ সন্মুখতে অনিৰ্দিষ্টকালীন অনশন ধৰ্মঘটৰ হুমকি দিছে ছাত্ৰৰ নেতৃত্বই Karbi Students Association, Students in Youth for Justice, Karbi Name Searching for Assault, Karbi Anglong Women Justice Forum, United Karbi Youth Association and Hills Progressive Youth Association. Ami Sorita Hongothon mile aji ami Karbi Anglong Thomas Councilor Chief Executive Member Tulam Monghang through amar KAC Council EM Lonsin Teron Jogadi ami memorandum dise kionu jua 1 December 2018 ami Dr. Nirav Kumar Sharma Principal of Diffu Government College or Diffu Government College Principal against ami case dise kionu Karbi Anglong Autonomous Council phalor pura 9,85,669 toka sanction korise for purchasing of government vehicle in the name of Principal Diffu Government College. Kintu Nirav Kumar Sharma ki korile Nirav Kumar Sharma nijor naam pura he registration to korile etu gari tu actually government vehicle hole tax দিব নালাগে আৰু নিজৰ নামত কৰিব নোৱাৰে কিন্তু আমাৰ
Tifu Government College of Principal Nirab Kumar Sharma hai, violating all the rules and norms and rejecting the authority of the Karbi Autonomous Council. Tekete nijor namot khulile. Ami FIR diar pasot investigating officer Siraj Ingti asile. Siraj Ingti amak kole je hoy bhul tu hoise, kintu bhul tu amar Principal Nirab Kumar Sharma kora nai. Mistakenly DTO Kamrup falor pura hai etu naam ahatu mistake hoy kile mane 2015-26 June Mongol Ingi report Kat News কাৰ্বি আংলং জিলাটো পশুপালন বিভাগে 20 সংখ্যক পশুধনৰ গণনা কাৰ্যসূচী হাতত লৈছে 27 ফেব্ৰুৱাৰীত আনুষ্ঠানিকভাৱে এই কাৰ্যসূচী উদ্বোধন কৰে জিলা পশুপালন বিভাগৰ কাৰ্যবাহী সদস্য তৰেন্দ্ৰ বৰ্মহয় 20 সংখ্যক পশুধন গণনা উন্মোচনী উপলক্ষে পশুপালন বিভাগৰ বিষয়া ডক্টৰ মহন্তৰ পৌৰোহিত্যত অনুষ্ঠিত হয় এখনি সভাত কাৰ্বি আংলং সাহিত্য পৰিষদৰ কাৰ্যবাহী সদস্য তৰেন্দ্ৰ বৰ্মহয় মুখ্য অতিথি হিচাপে উপস্থিত থাকে হিমতে আপোনালোকৰ এই সৰস্বতী মন্দিৰ প্ৰাংগণৰ তুলসী কোঅপাৰেটিভ সোসাইটিটো সম্পূৰ্ণ স্বাৱলম্বী হোৱাৰ এটা নিদৰ্শন যেই নহওক আজি ডিপাৰ্টমেণ্টে আহিছে খুব সম্ভৱ এইটো 20তম হ'ব এইটো গোটেই ভাৰতবৰ্ষত এনেকৈ সেন্সাস কৰি 20তম হ'ব আপোনালোকে এজন সাংসদ কি যাদৱ আছিলে তেওঁৰ এবাৰ স্পীচটো মই শুনিছিলোঁ তেওঁ মানে গাঁৱলীয়া বিহাৰ ঝাৰখণ্ড সাইডৰ এমপি খুব ধুনীয়া বক্তা তেওঁ স্পীচ দিয়াৰ লগে লগে হাউচ ইমানেই গণ্ডগোল নহওক একেবাৰে পিনড্ৰপ চাইড খুব ধুনীয়াকৈ তেওঁৰ মানে ভাষ্য শুনিবৰ কাৰণে সকলোৱে কিবা আজি এইটো মিটিঙৰ লগত জড়িত এটা মোৰ মানে ৱাৰ্ডিংবিলাক মনত নাই থুলমূল মই ক'বলৈ লৈছোঁ যে সংসদতো সদায় বাজেট সেশন আছিলে বাজেট সেশনত সদায়তো ডেফিজিটহে মানে কিবা কৰে সাৰপ্লাস বাজেট কোনেও নকৰে থাকিলেও আমাৰ ভাৰতবৰ্ষত বোলে ভিতৰত মিজোৰামেই এবাৰ সাৰপ্লাস বাজেট কৰি দেখুৱাইছিলে সেইটোই এটা ৰেকৰ্ড বিৰলাত অনুষ্ঠিত এই সভাত বিৰলাৰ চৰকাৰী গাঁওবুঢ়া চেত্ৰী প্ৰমুখ্য বিৰলাৰ ৰাইজ উপস্থিত থাকে মুখ্য অতিথি হিচাপে দিয়া ভাষণ প্ৰসংগত কয় যে পশুধন গণনা কাৰ্যত বিভাগীয় কৰ্মচাৰীসকলক পূৰ্ণ সহযোগ আগবঢ়াবলৈ জিলাবাসীক আহ্বান কৰে কাৰ্যবাহী সদস্য আৰু পশুপালন বিষয়া গৰাকীয়ে সময় হৈছে এটি বাণিজ্যিক বিৰতিৰ Ini siksa kelabon nila so cupen cerap leka cerap. Pipot lo nangina cusir ham tamle ini su. Ini siksa kelabon nila so cupen cerap leka cerap cing sok tahun elo. Nang cucut bu. Cepakeng dan lo mati. Tangkalam lo ti oi cepakeng cita. Madhari, lo nalok car beauty parlor long discount pi bom ke. Kalang ma, konat lo lake. Di foi ti arlo Iron Bridge adong rong supia long ke cengsi sopin so lapen so arlo tu kapamada dim lo. Kalang ma. Kalang lo, kecengsi sopin so lapen soar lo phat kapamada dim. Claret Beauty Unisex Parlor. Nang litum lada, hair straightening 40% off along, hair spa ake joy pen long ponikti. Facial 50% off, haircut 50% off, pedicure and manicure 50% off, hair color 25% off, hair curls 30% off, hair smoothing 40% off. Hey hui long ponikti. Claret Beauty Unisex Parlor,
near Central Bank ATM, Iron Bridge, Rongparpi, Rongbe Road. Claret Beauty Parlor. Lasinali tum pada repin bena humrik no. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰসটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ বিৰতি পিছত পুনৰ বাতৰি মজিয়াত পৰিৱৰ্তনকামী বিজেপি চৰকাৰৰ পৰিৱৰ্তনৰ বতাহে দেউৰূপ নৈপৰীয়াসকল তথা অঞ্চলক বতাহে অলপো স্পৰ্শ কৰা নাই নেকি কাৰ্বি আংলং জিলাৰ প্ৰায় আটাইকেইটা সমষ্টিতে ভিতৰুৱা অঞ্চলসমূহ উন্নয়নৰ বাবে কোটি কোটি টকাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে ইয়াৰ বিপৰীতে পিছপৰা দেউৰূপ নৈপৰীয়াবাসী না আছে সুচল ৰাস্তা ঘাট না আছে এখনি ভাল দলং আজি আধুনিকতম যুগতো কটাই আহিছে মানধাতা যুগৰ লোকসকলৰ কঠিন যাত্ৰাৰ দৰে পৰিষদীয় চৰকাৰৰ কোটি কোটি ধনৰ বাজেটত তথাকথিত উন্নয়নৰ কথা কোৱা হৈছে আৰু সেইমতি বছৰি ধন আবণ্ট কৰি আহিছেও কিন্তু সেই বিশাল ধনৰ পৰা অকণমান অংশ দেইৰুম নৈপৰীয়া লংৰুম হানসে গাঁৱকে ধৰি দুইপাৰে বসতি স্থাপন কৰা সকলৰ আৰ্থ সামাজিক তথা সুচল জীৱন যাত্ৰাৰ বাবে এতিয়ালৈ কোনো আঁচনি গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই নৈখনৰ ওপৰেৰে পাৰাপাৰ হ'বলৈ আছে মাত্ৰ বাহৰ দলং এই দলঙেদি মুনি তিৰুতা শিশু তথা কণ কণ ছাত্ৰ ছাত্ৰী গৰ্ভৱতী মাতৃ ৰোগী বৃদ্ধা সকলোৱে পাৰাপাৰ কৰে খৰালি দিনৰ বাবে এই সুবিধা বাৰিষা আহিলে তাকো নাই বাৰিষাত নেৰানেপেৰা বৰষুণৰ ফলত নৈৰ পৃষ্ঠ বাঢ়িলে ইপাৰৰ পৰা সিপাৰলৈ যাব নোৱাৰি হয় ৰাইজৰ হাহাকাৰ অৱস্থা তথাপিতো আশাবাদী দেইৰুম নৈপৰীয়া তুলিৰাম ৰংহাং নেতৃত্বাধীন বিজেপি চৰকাৰৰ পৰিৱৰ্তনৰ বহু আঁচনিৰ মাজৰ পৰা কিঞ্চিত উন্নয়নৰ আশাৰে বাট চাই আছে বঞ্চিত ৰাইজৰ এই আশা পূৰণ হ'বনে বিশেষ প্ৰতিবেদক কাট নিউজ পশ্চিম কাৰ্বি আংলং জিলা হাৱাইপুৰত নেপালী কবি বাম বাহাদুৰ ভাণ্ডাৰী স্মৃতি আয়োজন কৰা হয় কাব্য প্ৰবাহ অনুষ্ঠান অসম নেপালী সাহিত্য সভা কাৰ্বি আংলং জিলা সমিতিৰ উদ্যোগত আৰু হাৱাইপুৰ শাখাৰ সহযোগত অনুষ্ঠিত কাব্য প্ৰবাহ অনুষ্ঠানত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা নেপালী কবিসকলে অংশগ্ৰহণ কৰে কাব্য প্ৰবাহৰ কাৰ্যসূচী অনুসৰি পুৱা 9 বজাত নেপালী সাহিত্য সভাৰ পতাকা কাৰ্বি আংলং জিলাৰ সভাপতি ৰাণা গাফলে উত্তোলন কৰি কাৰ্যসূচী শুভাৰম্ভ কৰা হয় তাৰ পিছত নেপালী কবি প্ৰয়াত বম বাহাদুৰ ভাণ্ডাৰীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পিছতে কাৰ্যসূচী মতে কাব্য প্ৰবাহৰ প্ৰথম অনুষ্ঠান দিলধিৰাম খনালৰ অধ্যক্ষতাত তৃতীয় অনুষ্ঠান ছত্ৰমান চুব্বাৰ অধ্যক্ষতাত আৰু তৃতীয় কাব্য প্ৰবাহ অনুষ্ঠানত কেশৱ হোমগাই অধ্যক্ষতাত অনুষ্ঠিত কৰে কাব্য বচন मेरो संकल्प खडेरी अघि ढाल भएर तिमीलाई म सुन्न दिन्न मेरो संकल्प खडेरी अघि ढाल भएर तिमीलाई म तिरस्कृत वासको रजकर्ण सहित इन्द्रणीलाई अहो जन्माएको भास्करको प्रखर तापमा निशब्द रम्छन् कोटि कोटि उल्काहरू अम्बरमा অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা নেপালী কবিসকলে কবিতা আবৃত্তি কৰি উপস্থিত কাব্য অনুৰাগীসকলক আপ্লুত কৰে আমি এইখন কাৰ্বি আংলঙৰ প্ৰথম কবি হিচাপে বম বাহাদুৰ ভাণ্ডাৰী তেখেত হাবাঙৰ হয় তেখেতৰে কাব্যপুথি বিদ্যা ধৰ্ম প্ৰকাশিকা বুলি নেপালী ভাষাত প্ৰথম প্ৰকাশ পাইছিলে 1972 চনত সেইখন কিতাপকে আমি প্ৰথম কাব্যপুথি হিচাপে কাৰ্বি আংলঙত পাইছোঁ সেইকাৰণে তেওঁৰ স্মৃতিত এইখন কাব্য প্ৰভা নামেৰে এখন অনুষ্ঠান কাৰ্বি আংলং নেপালী সাহিত্য সভা জিলা সমিতি আৰু হাৱাইপুৰ শাখা সমিতিৰ তৰফৰ পৰা ইয়াত আয়োজন কৰা হৈছে ইয়াত দাৰ্জিলিঙৰ পৰা
পৰা বিশেষ বিশিষ্ট কবিসকল 10 গৰাকীকৈ মাতা হৈছে আৰু অসমৰ বিভিন্ন জিলাৰ পৰা 10-12 গৰাকী কবি সাহিত্যিকক মাতা হৈছে আৰু আমাৰ জিলাখনৰ 15 গৰাকী কবিবিলাকৰ 3টা স্তৰত কাব্য বাচনৰ অনুষ্ঠানটো আজি খুব সফল হৈছে আমি ইয়াতে এইটোৱে ক'ব বিচাৰোঁ যে এইখন অনুষ্ঠানৰ মাধ্যমত আমি যিসকল কাব্য কবিবিলাক আছে তেওঁলোকৰ সন্মান জনোৱা আৰু স্থানীয় যিবিলাক আমাৰ পূৰ্বপুৰুষসকল আছে যিসকলে এটা কাব্য ধাৰা গতি দেখাই পেলাই গ'ল তেখেতসকলক এটা স্মৃতি সন্মান জনোৱা লগতে নতুন নবীন প্ৰবীণ কবিসকল বীৰেনিংহি ৰিপৰ্ট কাট নিউজ ডিফু কাছা ষ্টেডিয়াম গ্ৰাউণ্ডত আজিৰে পৰা আৰম্ভ হ'ল 4ৰ্থ CM গোল্ড কাপ টুৰ্ণামেণ্ট প্ৰথম দিনৰ খেলখন উদ্বোধন কৰে কাৰ্বি আংলং সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে উদ্বোধনী খেলত শ্বিলঙৰ আছাম ৰাইফলছ বনাম BTADৰ কুকুৰাঝাৰ দৈমালু ক্লাব ডিফু কাছা ষ্টেডিয়াম গ্ৰাউণ্ডত আজিৰে পৰা আৰম্ভ হ'ল 4ৰ্থ CM গোল্ড কাপ টুৰ্ণামেণ্ট প্ৰথম দিনৰ খেলখন উদ্বোধন কৰে কাৰ্বি আংলং সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে Anoting Banta, Karbi Anglong Sport Association, Laben Karbi Anglong Autonomous Council, Ain Benametom Pan, Motor, Bukan Kimime Ajok Pensitame, Naratung, Ningara Pipen, Lasso, Pini, CEM, Gold Cup Football Championship, Along, Nagalan Dunana Bang Pubang Pietuma Panta, Niletung, Karbi Anglong Sport Association, Laben Karbi Anglong, Autonomous Council in pen, but the team Karbi Anglong in Benametom Pan, Suri, Akadom La Pen, Nia from Pen, Kachoro Pajeri Law, La Pen Gate. উদ্বোধনী খেলত শ্বিলঙৰ আছাম ৰাইফলছ বনাম BTADৰ কুকুৰাঝাৰ দৈমালু ক্লাব CM তথা কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে উদ্বোধনী অনুষ্ঠানত সদৰি কৰে যে CM কাপ ফুটবল টুৰ্ণামেণ্টত ঘৰুৱা দল কাৰ্বি আংলং মৰ্নিং ষ্টাৰকে ধৰি উত্তৰ পূৰ্বাঞ্চল ৰাজ্য ছিকিম ত্ৰিপুৰা ভূটানৰ উপৰিও নেপাল শ্ৰীলংকা গোৱা আদিৰ পৰা ভাল আৰু শ্ৰেষ্ঠ দলে এই টুৰ্ণামেণ্টত অংশগ্ৰহণ কৰিব অৰুণ লেখে ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ